ডাঙৰ পাৰৰে ধমাই বৰহতা হৈ বিদিনা চতৰ ছদিন গলে ধমাই উৰাহাই উৰি চিৰিঙা ঐ বজাহাই দিয়া গগনাৰে অমিয়া গগনাৰে অমিয়া মাত পানী ধুনীয়া নীলাব ৰনিয়া নীলাব ৰনিয়া উজাই নুবালি মাছৰ উজাই নুবালি মাছৰ যাৰ হিন্দিয় বুকুৰকে চামহৰম তোক দিলো লাহৰি তই বুজি নাপাহালি উলুতাই ঐ মাৰিলি উলুতাই ঐ মাৰিলি মোৰ বহুত শুভেচ্ছা এইকাৰণে দিছোঁ তুমি আজি এই চতুৰ্থ পৰ্যায়ত উন্নীত হৈছা সেইবাবে খুব ভাল নাচিছা ভয়টো লাগিছে চাগে লাগিছে বাৰু লাগিবও লাগে হয় নহয় লগাটো স্বাভাৱিক হয় হয় কেনে লাগিছে কেনেকুৱা লাগিছে আজি নাচি উপস্থাপন হৈছেনে চতুৰ্থ পৰ্যায় মহাৰণৰ বাবে যেনেকৈ সাজু হ'ব লাগিছিল তেনেকুৱা হৈছেনে তেনেকৈ নচা যেন লাগিছেনে মই চেষ্টা কৰিছোঁ বাকী বাইদেউ ছাৰহেঁতে জানে তেনেহ'লে বাইদেউ ছাৰসকলৰ ওচৰলৈ যাওঁ হয়নে ঠিক আছে পূৰবী বা নমস্কাৰ বাইদেউ নমস্কাৰ বিতপী ৰিম্পীয়ে দেখোন ভয় লগাই দিছে ন বিতপী যদিও ভয় খোৱা নাই ৰিম্পীৰ কথাতে ভয় খাব ভয় লগা নাই কাৰণ মোৰ বৰ ভয় লাগিছে কাৰণ আজি আটাই ভাল নাচিছে সকলোৱে ভাল আছে আৰে ভালৰ ভালবোৰ আছে ন এতিয়া আমিতো উলিয়াইছোঁ ন ভালখিনি উলিয়াই চতুৰ্থ ৰাউণ্ডলৈ আনিলোঁ হয়নে আৰু মই সুধিব বিচাৰোঁ মই আপোনালোকক সুধিব বিচাৰোঁ আপোনালোকৰ ভয় লগা নাইনে আমাৰো লাগিছে জানানে সঁচা আপোনালোকৰ আটাইতকৈ বেছি ভয় লাগিছে মই গম পাইছোঁ একদম আমি কিমান প্ৰেছাৰত থৈছোঁতো আমি জানো ন এতিয়া তেওঁলোকক যে খুটি নাটি চালি জাৰি চাব লাগিব ন একদম খুটি দুখ ত্ৰুটিবোৰ একদম খুটি নাটি উলিয়াব লাগিব নহয় জানো আমাৰতো কিন্তু গুৰু দায়িত্ব বহুত দায়িত্ব থাকে হয়নে বিতপী হয় বাইদেউ হয় পৰিৱেশৰ সুন্দৰ কাৰণ বিতপী খুব এজনী মৰম লগা ধুনীয়া বোৱাৰী আমাৰ হয়নে বিতপী আচ্ছা বেছি দীঘলীয়া নকৰোঁ তোমাক এটা ছাবজেক্ট দিম বিষয় মানে শব্দ এটা দিম তাৰ সেই শব্দটোৰ ভৰাই তুমি এফাকি যোজনা গাব লাগিব ঠিক আছে বাৰু প্ৰিপেয়াৰ
আপুনি কওক ঠিক আছে মতা মহৰ ওপৰত এফাকি যোজনা যোৰা অকণমান চেষ্টা কৰোঁ মতা মহৰ বেজাৰত মাইকী মহ ঢুকালে ঐ মই চেনাই শুকাইছো ঐ কিয় ৰ'ব হৈছে সুন্দৰ হৈছে তুমি চেনাই শুন থাকা গৈ সুদূৰ সিপাৰত ঐ খবৰ খাতি নোলোৱা কিয় সুন্দৰ এতিয়া গম পালোঁ বিতপীৰ মনৰ দুখৰ কথাটো চেনাই সুদূৰত আছে বিতপী তোমাৰ খবৰ লৈছেনে নাই চেনাই কাৰণ আমি কোনো এটা পৰ্যায়ত আমি বিতপী চেনাইক দেখা নাই লগ পোৱা নাই ইয়ালৈ অহাও নাই হয়নে তাই কৈছে চূড়ান্ত পৰ্যায়লৈকে যদি যায় তেনেহ'লে আহিব নহয় জানো চেনাই আহিব সেইকাৰণে আজি মই এই মতা মহৰ যোজনাটো হয়তো মই তোমাক গাবলৈ দিলোঁ হয়নে মনৰ কথাখিনি ওলাই গ'ল হয়নে বিতপী ঠিক আছে সুন্দৰ পৰিৱেশন আৰু ইয়াৰ আগৰ পিছৰ পৰ্যায়লৈতো আৰু মানে ফাইনেল ৰাউণ্ড হয়নে নহয় চূড়ান্ত পৰ্যায় যদি তুমি চূড়ান্ত পৰ্যায়লৈ উত্তীৰ্ণ হোৱা ইয়াতকৈ আমি আৰু বেছি সুন্দৰ পৰিৱেশন দেখিবলৈ পাম বুলি আশা ৰাখিছোঁ ঠিক আছে বহুত বহুত মৰম আৰু ধন্যবাদ তোমালৈ ধন্যবাদ বা দীপজ্যোতি দা ইমান ধুনীয়া পৰিৱেশন সন্মুখত আমি বোৱাৰী বিহুতেই চাইছোঁ নে জীয়ৰী বিহুতেই চাইছোঁ পাহৰি যাওঁ ৰিম্পীয়ে মাজে মাজে নক'লে আমাৰ উল্টা পুল্টা হৈ যাব গোটেই কথাবিলাক খেলি মেলিয়ে হ'ব তাকে অসীমে মই কথা পাতি আছোঁ তাৰতো সন্দেহে হয় বোলে মাজে মাজে দেখিলে ধৰিব কয় বাপুদা সঁচাকেই সেন্দুৰটো লগাই আহিছে নে এনে আমাক ঠগাবলৈ লগাই আহিছে মোক সোধে মাজে মাজে নাচ দেখি সি কনফিউজ কাৰণ সিটো আমাতকৈ বেছি জানে ন কাৰণ নৃত্যৰ লগত এনি টাইম জড়িত হৈ থকা মানুহ গতিকে ভাল হৈছে পৰিৱেশন আৰু পৰৱৰ্তী ৰাউণ্ডলৈ আৰু আগবাঢ়ি যাওক বহুত আগবাঢ়ক অকল ইয়াতেই নহয় জীৱন যুদ্ধত আগবাঢ়ি যাওক আৰু আপোনাৰ জয়যাত্ৰা সদায় অব্যাহত থাকক মোৰ শুভেচ্ছা সদায় থাকিলে ধন্যবাদ ছাৰ ধন্যবাদ অসীম বিদুবী কোৱাচোন কিবা এটা কোৱা প্ৰাৰম্ভিক যাত্ৰা পাই এতিয়ালৈকে প্ৰথম যেতিয়া গম পালোঁ তেতিয়া ভাবিলোঁ মই যাওঁ তাৰপিছত আহিলোঁ আমাৰ লখিমপুৰত মই তেতিয়া লখিমপুৰত আছিলোঁ অডিশ্যন হৈছিলে তাৰপিছত সেয়া অডিশ্যন দিলোঁ অডিশ্যনত যেতিয়া দিলা তোমাক ফোন কৰিলে ধৰা হয়। বিতপী তুমি ষ্টুডিঅ' ৰাউণ্ডত আহিব লাগিব হয়, তেতিয়া হয়। ফিলটো কেনেকুৱা তোমাৰ অঁ ভাল লাগিছিলে কেনেকুৱা লাগিছিল মানে ফিলটো অঁ ভাল লাগিছে মই তেতিয়া ভাবিছোঁ এনেকুৱা ওলাইছিল অ' মাই গড মই চিলেক্ট হ'লোঁ এনেকুৱা কিবা এটা ফিল আহিছিল নেকি মই ভাল লাগিছে আৰু একদম ছোৱালীজনী এক্সাইটেড নহয় ভাই মই একদম নোৱাৰিছোঁ কথা পাতিবলৈ প্লিজ কেনেকুৱা লাগিছিল মানে মোক সেই বস্তুটো জানিব লাগে তাৰমানে বিতপী মই কৈ দিছোঁ সেই মুহূৰ্তত তুমি কি কৰিছিলা জপিয়াইছিলা হাত এনে ফূৰ্তিত কেনেকুৱা হয় হয় না এনেকুৱাতো কৰে ন মই ভাবিছোঁ আৰু চিলেকশ্যন সেইটো তুমি দেখাই ভালকৈ দিয়া নাচিব লাগিব এতিয়াও তাই ভাবিয়ে আছিলে গম পালি ভাবি আছিলা তাৰপিছত দ্বিতীয় ৰাউণ্ড পাইছিলা তাৰপিছত অঁ তেতিয়াও মানে মই কাকো শ্বেয়াৰ ইমান নকৰোঁ মানে মনতে ভাবোঁ আৰু যে ভালকৈ নাচিব লাগিব থাৰ্ড ৰাউণ্ড পাইছিলা তাৰপিছত অঁ তাৰপিছত কেইটা তাৰপিছত তুমি 4 ৰাউণ্ড ফাইনেল ৰাউণ্ড পাই মানে ধৰা ছেমি ফাইনেল ৰাউণ্ড পাইছা হয়, তেতিয়া এনেকৈ আছে ভাবি নহয় এতিয়া ভাবি থকা নাই এতিয়া ভাবিছোঁ আৰু ভালকৈ নাচিব লাগিব যে চূড়ান্ত পৰ্যায় যদি তুমি পাই যোৱা জজ আছে বহি তুমি চূড়ান্ত তেতিয়া তোমাৰ ফিলটো কেনেকুৱা হ'ব তেতিয়া ফিলটো খুব ভাল হ'ব আৰু জঁপিয়াবা নেকি তুমি জঁপিয়াবা আজি নেকি আজি বিতপিয়ে দেখুৱাই দিব যদি চূড়ান্ত পৰ্যায়লৈকে প্লিজ এবাৰ যায় জঁপিয়াই দেখোন তেতিয়াহ'লে বিতপিয়ে দেখুৱাই দিব হয়নে হয় হয় কেনেকুৱা লাগে জঁপিয়াবা? তেতিয়া আমি আপোনালোক তিনিজন ৰিম্পী বাৰু মই আমি ষ্টেজতে ৰিল এটা বনাম বিহুৰ হ'ব অঁ চূড়ান্ত পালে ৰিল বনাবা আৰু সেইটো তোমাৰ তাত আপলোড কৰিবা নেকি আমাক কলাপ কৰিবা প্লিজ এবাৰ দেখাই দিয়া তুমি মানে চূড়ান্ত পাইছা বুলি তুমি খবৰটো পালা এক্সাইটমেণ্টটো প্লিজ মোৰ তোমাৰ এক্সাইটমেণ্টটো জানিবলৈ বিৰাট মন গৈছে বিতপী পূৰ্ব আহক আহক দীপজ্যোতি দা আহক আহক আমি ৰিল এটা বনাই লওঁ বিহুৰ ৰিম্পী বা আপুনিও কিন্তু দেই আৰু অসীম ছাৰ আপুনিও আহক আহক তথাপিও কিবা এটা আছে দেখিছ ৰিম্পী তথাপিও কিবা এটা আছে যি নহওক বিতপী চিন্তাতে থাকিব ৰিজাল্ট নহালৈকে গতিকে ৰিজাল্টলৈ আমি বাট চাম ভাল হৈছে পৰিৱেশন ধুনীয়া বিতপী অকণমান কথা পাতিলোঁ আকৌ পিছৰ পৰ্যায়ত লগ পাম বুলি আশা কৰিলোঁ থেংক ইউ